Hello guys, welcome back. তো সকলৰে ভালনে? মোৰো ভাল। তো বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ। তাৰ কাৰণটো হৈছে কি যে সমস্যাবিলাক লহা আৰু মই যেন চুম্বক তো মোক নিজে নিজে লাগি ধৰে। তো তেতিয়াহ'লে বলক আজি ভিডিঅ'টো যে আৰম্ভ কৰোঁ। তো আৰু এতিয়া ইনষ্টাগ্ৰামৰ মুহিম ককাৰ ওপৰত তো তেখেতে মানে ইনষ্টাগ্ৰামত বহুত ফালি আছে। তো তেখেতক উল্টা বজাবলৈ বলক ভিডিঅ'টো যে আমি আৰম্ভ কৰোঁ। তাৰ আগতে মই কৈছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে নাই, ছাবস্ক্ৰাইব কৰিলে ঘণ্টি বজাই লওক, তেতিয়াহে আপোন লাগিব। মাতিছা যদি যাবই লাগিব তোমালোকৰ ঘৰলৈ, বিচাৰিছা যদি নিবই লাগিব মৰম। তো তোমালোকে দেখিবলৈ পাইছা যিটো সময়ত ককাই নিজৰ নাতিয়েকৰ লগত খেলি থাকিব লাগে, সেইটো সময়ত ককাই আকৌ ৰাস্তাৰ কাষত আহি চলি গিলাৰ লগত টানা উজা কৰি ইনষ্টাগ্ৰামৰ ৰিলছ বনাই আছে। হাই কপাল। ও ভাই মাৰো মুঝে। তোমালোকে ভাবিছা চাগে ককাৰ হাঁহি দেখি ককাৰ আকৌ কি হ'ল। মই কৈছোঁ শুনা, তো শিৱৰাত্ৰিৰ দিনা ৰাতি বেছিকৈ অলপমান ভাং খাইছে, তো ভাঙৰ নিচা পাতা নাই, তাৰে দেখি ককাই হাঁহি আছে নিজৰ ইনষ্টাগ্ৰাম আইডিটো চাই। তো আপোনালোকে দেখিছেনে ককাৰ বাৰু উৎপাত কেনেকৈ কৰে আই। তো মানে মই ককাৰ ডেন্স দেখি এটা বস্তুৱে ক'বলৈ মন যায় আছে যে ককা তুমি হাতত লোৱা এটা ডেক্সি পিন্ধি লোৱা এটা মেক্সি লাগিব তোমাক বহুত বেছি চেক্সি। কাষলে আহা সপোন জাগে আঁতৰি গ'লে দি থাকে মাৰে। দেখিবলৈ পাইছে ককাৰ উৎপাত পিছফালৰ পৰা কৈছে দেখা যাব এটা চুপ থাক, কিন্তু ককাই নুনে। তো মানে সেই গতিকে ককাই আপাৰ এক্টিং একেলগে কৰে। সেই গতিকে মই কওঁ যে ফুল মৰ আহিলে সুবাস থাকি যাব, ককাৰ হৈ বেলি বছৰে থাকি যাব। তো ভিডিঅ'টো চাই কেনে পালে? যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি খান্দাটো বজাই দিব। আপোন লাগিব এইটো ভিডিঅ' চোৱা হ'ল ময়ো গম পাওঁ। তো বেলেগ এটা ভিডিঅ'ত লগ পাই আছোঁ আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক ফ্ৰেণ্ডৰ মাজত। কোন হয় তই মোৰ কাৰণে? কিয় ইমান দয়া কৰি আছ তই মোক? কিয় ইমান পুতৌ কৰি আছ তই মোক? কোন হয় তই মোৰ কাৰণে? কোনো নহয়। खत्म, बाय बाय, टाटा, गुड बाय, गया।